মৰমিতা মিত্ৰ ছ'চিয়েল মিডিয়াত মানে এতিয়া ফেচবুক অন কৰিব নোৱাৰি য'তে যা মৰমিতা মিত্ৰ মানে বেলেগ এটা মানে নিউজত মই এটা চালোঁ এতিয়া যে মৰমিতা মিত্ৰ গ্লামাৰাছ বহুত ধুনীয়া সেইটো কাৰণে অসমত জনপ্ৰিয়তা বাঢ়িছে কিন্তু আচল কথা সেইটো নহয় মৰমিতা মিত্ৰ এজন ভাল ছিংগাৰ তো ভাল গান গায় সেইটো কাৰণে অসমত জনপ্ৰিয়তা বাঢ়িছে আৰু ধুনীয়া হ'লেতো জনপ্ৰিয়তা নহয় ন বহুত ধুনীয়া পঢ়ি আছে বহুত ধুনীয়া ধুনীয়া ছোৱালী গান গায় কিছুমানে কিন্তু আজিলৈ ইমান জনপ্ৰিয়তা অৰ্জন কৰিবলৈ পৰা নাই কিন্তু মৰমিতা মিত্ৰ কিয় জনপ্ৰিয়তা অৰ্জন কৰিছে তেখেত এজন ভাল সঁচাকৈ ভাল ছিংগাৰ ভাল গান গায় সেইটো কাৰণে বহুত প্ৰগ্ৰেম পায় অসমত সেইবাবে এতিয়া অসমত মানে এতিয়া ট্ৰেণ্ডিঙত পূৰা মই কোনো মৰমিতাৰ হৈ মানে কোৱা নাই মানে কিছুমান মানে এনে যিকোনো কথা কৈ দিব নালাগে যে কিন্তু চাওক মানে গান এটা ছিংগাৰ এটা হ'ব লাগিলে এটা সাধনা তো এইটো মানে যোনে যোনে ফটকৈ মানে এনেই উঠি যাব নোৱাৰে ন সাধনা কৰি মানে এইবোৰ গান গোৱাটো মই ভাবোঁ আৰু তো এনে কিছুমান কথা কৈ দিব নালাগে তো নিশ্চয়